Hey guys, what's up guys? কমাই নাই এক সপ্তাহ ভিডিও বনোৱাই নাই ঘৰতে আছো এডিটিং কৰি আছো আপলোড কৰি আছো কিন্তু থাম্বনেলৰ ফটোশুট কৰা নাছিলো গাইস আৰু বহুতে কৈ থাকে মানে এটা থাম্বনেল যে বনাও ইমান মানে কেনেকৈ হৈ যায় পোজৰ লগতে তাৰ পিছত টাইপিং বা কমেন্ট আহি থাকে তো ভাবিছো আপোনালোকৰ যদি এজনো তেনেকৈ কিবা মানে দৰকাৰী কমেন্ট মানে আমি ভিডিও বনাই যাম আপোনালোকক বুজাই দিম মানে কেনেকৈ কৰো তো এটা থাম্বনেলৰ কাৰণেও গাইস আমাৰ টাইম লাগে এতিয়া চাওক আমি ঢিঙত আহি গৈছো পেপাৰ মিলত এটা থাম্বনেল শুট কৰিবলৈ আশিকুলে অলৰেডি কাপোৰ খুলিলে মানে তাৰ পৰা যিটো মানে কাপোৰ পিন্ধি আহিছিলে এটো কাপোৰ চেঞ্জ কৰি এটা ষ্টাইলত কাপোৰ এটা পিন্ধি থাম্বনেল শুট কৰিব লাগিব তো নাই ষ্টাইল নহয় মানে ডাইৰেক্টলি যিটো ড্ৰেছ আছিল হেতু দিলে হ'ব বা বেলেগ দিলেও একো প্ৰবলেম নাই মানে তো গাইস হেতুয়ে মানে মোৰ 6 পেক হৈছিল না ओ भाई मारो मुझे এতিয়া মানে ব্লগ 10 ৰ বহুত কিটা সিৰিজ আছিল আমি মানে ইমান টাইমৰ ভিতৰত মানে সব মেকআপ কৰিব পৰা নাছিলো থাম্বনেলৰ পোষ্টটো মানে তাত দিব পৰা নাছিলো মানে ভিডিও হয়তো বহুত কষ্ট কৰি বনাই দিছিলো কিন্তু থাম্বনেলৰ ফটো চাব পাৰে মানে এটা ফটোহে তুলিব পৰা নাছিলো তো তাৰ কাৰণে চাওক 4-5টা থাম্বনেলতে ফটো শুট কৰিব লাগিব মই আৰু কাপোৰ লৈ আহিছো মানে তো গাইস আজি অলৰেডি মানে ৰুৱেৰ ভিডিও গুৱাহাটীৰ तमाम খাতৰানাক ভিডিও আপলোড হৈ গল আপোনালোকে এতিয়া নোটিফিকেশনৰ পৰা চোৱা নাই তেনেহলে আপোনালোকে এতিয়া জলদি যাওক নোটিফিকেশনটো এতিয়াও আছে চাগে আপোনালোকে অন কৰি ইউটিউবটো অন কৰি নোটিফিকেশনৰ পৰা আপোনালোকে ভিডিওটো চাই লওক तमाम মজা আৰু খাতৰানাক আৰু ভাল লাগিলে আপোনালোকে যাব পাৰে तमाम মজা আৰু এতিয়া থাম্বনেল শুট কৰিম আপোনালোকে চাব পাৰে নেক্সট ভিডিও আহি আছে 10 সিৰিজৰ 3rd নম্বৰ ব্লগ A few minutes later তো ফাইনালি মোৰটো হৈ গল ফটোশুট থাম্বনেলৰ তাতো বাকি আছে আৰু তো গাইস ফাইনালি ফটোশুট কমপ্লিট হল ইয়া আমি আৰু অলপ কিবা কিবি দেখাম আৰু আপোনালোকে মিছ নকৰিব আজি আপলোড দিয়া ভিডিওটো চাব আৰু মজা পাব কমেন্ট এটা কৰি দিব দূৰৰ পৰা চাই আছে আপোনালোকে কিন্তু বহুতো দূৰৰ পৰা চাই কিন্তু কমেন্ট নিদিয়ে কমেন্ট দিলেও অলপ ভাল লাগে আৰু ন ঠিক আছে তো গাইস ফটোশুট কৰি আছিলো আৰু তাত বহুত কিটা অডিয়েন্স আহি গল কথা মনে নাই আমাৰ ফটোশুট দেখি হাঁহি আছে মানে ভাবি আছে এইটো কি পোজ দি আছো মানে থাম্বনেলৰ মানে নরমাল ফটো নিচিনা পোজ দিয়া নহয় না তো গাইস আমি যেনেকে মানে থাম্বনেলৰ ফটোশুট কৰিছো আপোনালোকে গুটেকেইটা ভিডিওটো চাব তেনেহলে বুজি পাব ফটোশুট কৰাৰ সময়তে এনেকৈ হাঁহি উঠিছে নহয় ইফালে চাওক সিহঁতৰ কাৰণে মই যত লাগিছে এক মানে 5 মিনিট তাত লাগি গল 2 ঘন্টা ফটোশুটৰ কাৰণে হাঁহুতে মানে এনেকুৱা মানে নহক আজিকালি অডিয়েন্স জমি যাইবে তালি এটা দিয়া আরে এইটো ভেঙ্গাটো কি কৰিছে ভাই তালি দিয়া দিয়া তালি হয় তো গাইস আপোনালোকেও হাঁহিব থাম্বনেলটো চাই থাম্বনেল কেতিয়া চাই আপোনালোকেও হাঁহিব থাম্বনেলটো কেনেকুৱা ষ্টাইলত হৈছে তেনেকুৱা পোষ্ট এটা দি দিছো এনেকুৱা পোষ্ট এটা হৈছে আপকামিং ভিডিওত আহি আছে আপোনালোকে চাব আৰু আজি যিটো ভিডিও গল আপোনালোকে সকলোৱে মিলি ফাটাই দিয়ক ফাটাফাটি কৰি দিয়ক আপোনালোকে একদম ছিঙি দিয়ক একদম জুই লগাই দিয়ক